মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত জেনেৰেল নলেজৰ আন কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম। আগতে আমি 10টা ভিডিঅ' আপলোড কৰিছোঁ, যদিহে চোৱা নাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বা। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। 1 নম্বৰটো প্ৰশ্ন যে ভীষ্মই কোন ৰাজ্যত ৰাজত্ব কৰিছিলে? ভীষ্মই কোন ৰাজ্যত ৰাজত্ব কৰিছিলে? উত্তৰটো হ'ব ভীষ্মই বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিলে। 2 নম্বৰ প্ৰশ্ন ইউক্ৰেইন কোনখন মহাদেশত অৱস্থিত? উত্তৰটো হ'ব ইউক্ৰেইন ইউৰোপ মহাদেশত অৱস্থিত। 3 নম্বৰ প্ৰশ্ন কোনটো কবিতাক আধুনিক কবিতাৰ শুভাৰম্ভ বুলি কোৱা হয়? উত্তৰটো হ'ব বনকুঁৱৰী কবিতাটোক আধুনিক কবিতাৰ শুভাৰম্ভ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানীখনৰ নাম কি? উত্তৰটো হ'ব বিহাৰৰ ৰাজধানীখনৰ নাম হৈছে পাটনা। 5 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিয়োগ কৰে? উত্তৰটো হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। 6 নম্বৰ প্ৰশ্ন অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত কৰা হৈছিলে বা আৱিষ্কৃত হৈছিলে? উত্তৰটো হ'ব অসমত 1889 চনত ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কৃত কৰা হৈছিলে। 7 নম্বৰ প্ৰশ্ন আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিলে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আহোমৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউত আৰু তাৰপিছত তেওঁলোকে বিশেষ অসুবিধাৰ বাবে আন ঠাইলৈ তেওঁলোকে স্থানান্তৰিত কৰিছিলে। 8 নম্বৰ প্ৰশ্ন চকৰি ভেটি বুৰঞ্জী কোনে ৰচনা কৰিছিলে? উত্তৰটো হ'ব চকৰি ভেটি বুৰঞ্জী নুমলী বৰগোহাঁয়ে ৰচনা কৰিছিলে। 9 নম্বৰ প্ৰশ্ন মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে, গতিকে মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন আৰু কাক ফাঁচি দিয়া হৈছিলে? মণিৰাম দেৱানৰ ফাঁচি দিয়াৰ দিনা উত্তৰটো হ'ব পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিলে এই একেদিনাতে। 10 নম্বৰ প্ৰশ্ন মিন মবক্কম বিমানবন্দৰটো ক'ত অৱস্থিত? উত্তৰটো হ'ব মিন মবক্কম বিমানবন্দৰটো চেন্নাইত অৱস্থিত। 11 নম্বৰ প্ৰশ্ন গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিলে? উত্তৰটো হ'ব গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত স্থাপিত হৈছিলে। 12 নম্বৰ প্ৰশ্ন আহোম ৰাজত্ব পতনৰ কাৰণ কি? কিহৰ কাৰণে আহোম ৰাজত্বৰ পতন হৈছিলে? উত্তৰটো হ'ব গৃহকন্দল, ঘৰুৱা কন্দলৰ বাবে আহোম ৰাজত্বৰ পতন হৈছিলে। গৃহকন্দল বুলি থাকিব বা ঘৰুৱা কন্দল বুলি থাকিব পাৰে বা গৃহ বিবাদ বুলিও থাকিব পাৰে, সেইটো হ'ব শুদ্ধ। 13 নম্বৰ প্ৰশ্ন আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? উত্তৰটো হ'ব আহোম প্ৰথমতে হোৱা বিবাহক চকলং বুলি কোৱা হয়। 14 নম্বৰ ভগনীয়া ৰজা কোন বা ভগনীয়া ৰজা বুলি কাক কোৱা হয়? উত্তৰটো হ'ব জয়ধ্বজ সিংহক। 15 নম্বৰ প্ৰশ্ন কৰ্মবীৰ বুলি কোন জনাজাত? কৰ্মবীৰ বুলি কাক কোৱা হয়? উত্তৰটো হ'ব নবীন চন্দ্ৰ বৰদলৈক। নবীন চন্দ্ৰ বৰদলৈক আমি কি বুলি কওঁ? কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। 16 নম্বৰ প্ৰশ্ন কুসুমমালা ছন্দসজ্জাটো কিমান আখৰীয়া? কুসুমমালা ছন্দসজ্জাটো কিমান আখৰীয়া আছিলে? সেইটো হ'ব 6 আখৰীয়া। 17 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ক'ত ফাকুৱা উৎসৱৰ পাতনি মেলিছিলে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে বৰদোৱাত ফাকুৱা উৎসৱৰ পাতনি মেলিছিলে। 18 নম্বৰ প্ৰশ্ন চিহ্নযাত্ৰা ভাওনাখন কেইদিন কেইৰাতিলৈ অনুষ্ঠিত হৈছিলে? চিহ্নযাত্ৰা নামৰ ভাওনাখন 7 দিন আৰু 7 ৰাতিলৈ অনুষ্ঠিত কৰা হৈছিলে। 19 নম্বৰ প্ৰশ্ন কলিকতাত অসমীয়া সাহিত্য চৰা কেতিয়া স্থাপিত হৈছিলে? উত্তৰটো হ'ব কলিকতাত অসমীয়া সাহিত্য চৰা 1872 চনত স্থাপিত হৈছিলে। 20 নম্বৰ প্ৰশ্ন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে বা কোনে সজাইছিলে? উত্তৰটো হ'ব উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে। 21 নম্বৰ প্ৰশ্ন বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিলে? উত্তৰটো হ'ব বদন চন্দ্ৰ বৰফুকনক ৰূপসিংহ সুবেদাৰ নামৰ ব্যক্তিজনে হত্যা কৰিছিলে। 22 নম্বৰ প্ৰশ্ন কোনে কামৰূপক কামালুকু বুলি কৈছিলে? উত্তৰটো হ'ব হিউৱেন চাঙে। হিউৱেন চাং আছিলে চীনা পৰিব্ৰাজক আৰু তেওঁ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ দিনত আহিছিলে আৰু তেওঁ কামৰূপৰ বিষয়ে এখন পুথি লিখিছিলে। পুথিখনৰ নাম আছিলে চি ইউ কি। 23 নম্বৰ প্ৰশ্ন ৰত্নাৱলীৰ ৰচক কোন?
ৰত্নাৱলী কোনে ৰচনা কৰিছিলে? শ্ৰী হৰ্ষই। 24 নম্বৰ, আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিলে? আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় আছিলে নুমলী গড়। 25 নম্বৰ, পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত? উত্তৰটো হ'ব পাঁচপীৰ দৰগাহ ধুবুৰীত অৱস্থিত। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত। যদিহে বাকীকেইটা ভিডিঅ' তোমালোকে চাব বিচৰা লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বা, তাত ইম্পৰ্টেণ্ট নোটছৰ লগতে PDF বিলাকো দিয়া হয়।